হাই ফ্ৰেণ্ডছ, আজি চাকো নতুন এটা ভিডিঅ' লৈ। তো আজি আপোনালোকক ধুনীয়া বিল্ডিং এটা দেখাম, যিটো গুৱাহাটী চিটিৰ মাজত আছে। লোকেশ্যনটো আপোনালোকক পিছত কৈ দিম, ইয়াত কি কি ফিচাৰ্ছ আছে, কেনেকৈ বনোৱা হৈ আছে বিল্ডিংটো, গোটেইখিনি আপোনালোকক কৈ দিম। আৰু যিটো আপোনালোকে আইডিয়া এটা দি দিম যে এই তিনিটা শ্লেব কৰোঁতে আমাৰ কিমান টকা খৰচ গৈছে, আপোনালোকে আইডিয়াটো পাব। তেতিয়া আপোনালোকে প্লেনিং কৰিব পাৰিব ফিচাৰ যদি আপোনালোকে বিল্ডিং বনোৱা প্লেনিং কৰিছে। বলক আমি ডিটেইলছখিনি চাই ল'ম। ইয়াত ফাৰ্ষ্ট ফ্ল'ৰৰ কাম চলি আছে, গ্ৰাউণ্ড ফ্ল'ৰৰ কাম পিছত হ'ব। ইয়াত গ্ৰাউণ্ড ফ্ল'ৰত কি কি বনিব এইটো আপোনালোকক কৈ দিম। আহক আপোনালোকক দেখাই দিম। তো ইয়াত ফাৰ্ষ্টত মই আপোনালোকক বিল্ডিঙৰ মেজাৰমেণ্টটো কৈ দিছোঁ। এইটো যিটো দেখিছে, এইটো লেন্থ আছে 50 ফিট। গোটেই আপোনালোকে দেখিছে, এটা লেন্থৰ ফালে আছে 50 ফিট আৰু ইয়াত ব্ৰেডটো আছে 30 ফিট। টোটেল ধৰক প্লেইন এৰিয়াটো আপোনাৰ 1500 স্কুৱাৰ ফিটৰ প্লেইন এৰিয়া আছে। আৰু শ্লেব যিটো এক্সটেনশ্যন হৈছে টোটেল মিলি আপোনাৰ ধৰক 1700 স্কুৱাৰ ফিট হৈছে টোটেল। তো ইয়াত টোটেল আপোনালোকে দেখিব পাৰে টোটেল 15টা কলমছ আছে। টোটেল ইয়াত পাইলিং কৰা হৈছে। পাইলিং আপোনালোকে কিয় কৰিব লাগে চাওক, সইল টেষ্ট কৰিব। যিকোনো বিল্ডিং আপোনালোকে কনষ্ট্ৰাকশ্যন কৰক, কনষ্ট্ৰাকশ্যন কৰাৰ আগত আপোনালোকে সইলটো কেনেকুৱা হয়, তাৰ বিয়াৰিং কেপাচিটিটো কেনেকুৱা আহে, তাত কিমান ফ্ল'ৰ আপোনালোকে উঠাব পাৰিব। লাগিলে এইটো গুৱাহাটী চিটিৰ ভিতৰতে হওক, লাগিলে আপোনাৰ লোকেল গাঁৱৰ ভিতৰতে হওক, যেতিয়া আপোনালোকে বিল্ডিং বনায় তাত আপোনালোকে ফাৰ্ষ্টত সইলটো চাই ল'ব। কিছুমান মানুহে সইলটোৰ ওপৰত এইটো গুৰুত্ব নিদিয়ে, তাত 5টা ফ্ল'ৰ বনাই দিম, 4টা ফ্ল'ৰ বনাই দিম, এনেকৈ ডাইৰেক্টলি বনাই দিয়ে। তো এইটো ভুল আপোনালোকে নকৰিব। পাৰিলে আপোনালোকে সইল টেষ্টটো কৰি ল'ব, তেতিয়া আপোনালোকৰ কাৰণে বহুত ভাল হয়। কাৰণ তাত পাৰিলে আহিব, তাত মাটিৰ হিষ্ট্ৰীটো কি আছিলে, তাত পুখুৰী আছিলে কি আছিলে, তেতিয়া আপোনালোকে গোটেইখিনি বস্তু গম পাব। চাওক ইয়াত পাইলিং কৰা হৈছে। এইটো গ্ৰাউণ্ড ফ্ল'ৰ দেখিছে আপোনালোকৰ। আৰু ষ্টেয়াৰ যিটো পজিশ্যন দেখিছে, ষ্টেয়াৰ পজিশ্যনটো পুৰা চেণ্টাৰত আছে, যিটো কাৰণে যাতে আমাৰ ওপৰত উঠি যাবলৈ যাতে সুবিধা হয় আৰু দুফালে ৰুম হয়। তো ওপৰত যদি আমি ৰেণ্টৰ পাৰ্পজেদি যদি ইউজ কৰোঁ, যাতে দুটা ব্লক আমি ধুনীয়াকৈ বনাব পাৰোঁ, 2 BHK হওক 3 BHK হওক, যাতে ধুনীয়াকৈ বনাব পাৰোঁ। আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকে প্ৰপাৰ প্লেনিঙত বিল্ডিংটো বনাব। যিকোনো য'তে বনাওক, আপোনালোকে গাঁৱত বনাওক, চিটিত বনাওক, ধুনীয়াকৈ প্লেনিংটো আগত কৰি ল'ব। ভাল ইঞ্জিনিয়াৰৰ লগত কনচাল্ট কৰিব, আৰ্কিটেক্টৰ লগত কনচাল্ট কৰিব। তেতিয়া আপোনালোকৰ বিল্ডিংটো দেখাত ধুনীয়া হ'ব, কামবোৰ ভাল হ'ব। গোটেই প্লেনিং এটা চিষ্টেমত আপোনালোকৰ কামবোৰ হ'ব। ইয়াত আমি প্লেনিং কৰা আছে। কিন্তু যিহেতু গুৱাহাটী চিটিৰ মাজত আমি প্লেনিং কৰিছোঁ যে ইয়াত ডাইমেনশ্যন ইঞ্জিনিয়াৰিঙৰ এটা অফিচ আমি ইয়াত ল'ম। সৰুকৈ হ'লেও ইয়াত আমি অফিচ এটা ছেট আপ কৰিম বুলি ভাবিছোঁ। এইটো বহুতে সোধে, বহুতৰ ৰিকুৱাৰমেণ্ট আছিলে যে গুৱাহাটীত এটা অফিচ লাগে। যাৰ কাৰণে আমি ভাবিছোঁ ইয়াত এইটো ছাইডত আমি সৰুকৈ অফিচ এটা প্লেনিং কৰিম। এটা ফিচাৰত এইটো অফিচ হ'ব। তো বাকী আদাৰ ছাইডত এইটো দেখিছোঁ, তলত এইটো ওপেন থাকিব এইখিনি এৰিয়া। আগফালে যিটো এৰিয়া দেখিছে গোটেইখিনি ওপেন থাকিব ফৰ পাৰ্কিং পাৰপজ। যাতে পাৰ্কিং নাথাকিলে বহুত দিগদাৰ হয়। সেইটো কাৰণে আজিকালি পাৰ্কিঙৰ বহুত ইম্পৰ্টেঞ্চ আছে। সেইকাৰণে আপোনালোকে গোটেই প্লেনিং কৰিব, পাৰ্কিঙৰ কাৰণে স্পেচ এৰি দিব। অকল পাৰ্কিঙে নহয়, বহুত নিয়ম থাকে, বাইলছ থাকে। বিল্ডিং বনোৱাৰ আগত বাইলছবোৰ আমি পূৰা চাই ল'ব লাগে। কাৰণ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যাতে চবফালে মুভিং কৰিব পাৰি, মুভমেণ্ট যাতে কৰিব পাৰি, সেইটো কাৰণে আপোনালোকে চবফালে জাগা এৰিব লাগে, স্পেচ এৰি কামখিনি কৰিব লাগে। আৰু কলমছবোৰ দেখিছে, ফিনিচিংবোৰ এনেকুৱা বহুত ধুনীয়াকৈ আপোনালোকে কামবোৰ কৰিব। স্পেচিয়েলি আপোনালোকে এইটো যেনেকুৱা ফিনিচিং আপোনালোকে দেখিছে, টোটেলি ডিপেণ্ড কৰিব আপোনালোকে কেনেকুৱা ধৰণৰ মিস্ত্ৰী আপোনালোকে লৈছে। কাৰণ মেটেৰিয়েলছৰ কোৱালিটিটো আছে, মেটেৰিয়েলছৰ কোৱালিটিৰ ওপৰতো ডিপেণ্ড কৰিব, কিন্তু ৱৰ্কমেনশ্বিপৰ ওপৰতো বহুত ডিপেণ্ড কৰিব। এইটো যদি ইয়াত যদি হানিকম ওলায়, ইফালে গেপ থাকিব, ইফালে গেপ থাকিব, তাৰ ওপৰত আপোনালোকে মছলা মাৰি দিব, এইটো কিন্তু বহুত ভুল হয়। বহুত দুৰ্বল হৈ যায়, আপোনালোকৰ বিল্ডিংটো ষ্টিলটো বহুত কমি যায়। তো এইখিনি আছিলে গ্ৰাউণ্ড ফ্ল'ৰত। তাৰপিছত আমি ফাৰ্ষ্ট ফ্ল'ৰত যিহেতু কাম চলি আছে, আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰটো দেখালোঁ। ফাৰ্ষ্ট ফ্ল'ৰৰ প্লেনিংটো কেনেকুৱা আছে আপোনালোকে বুজি পাব। এইবিলাক ষ্টেপ ওপৰত উঠি যাব। ইয়াত দেখিছে আৰু ষ্টেপটোৰ কথা কৈছোঁ মই। ষ্টেপটো আপোনালোকে নৰ্মেলি এইটো যিটো পজিশ্যন আছে, এইটো ৰাইজাৰ বুলি কওঁ আৰু এইটো থ্ৰেড বুলি কওঁ। তো এই ৰাইজাৰ পজিশ্যনটো এইটো আপোনালোকে মিনিমাম 6 ইঞ্চিৰ পৰা 5 ইঞ্চি আপোনালোকে মেইনটেইন কৰিব চেষ্টা কৰিব। এইটো যদি আপোনালোকে বেছি হাইট হৈ যায়, 7 ইঞ্চি 8 ইঞ্চি যদি হৈ যায়, তেতিয়া বহুত কষ্ট পাব আপোনালোকে ওপৰত উঠোতে। যেতিয়া ওপৰলৈকে উঠি যাব, ভাগৰ লাগি যাব আপোনালোকৰ। আৰু অলপ বয়সীয়াল মানুহ যদি উঠিব বিচাৰে, এই ভৰি বিষাব, বহুত প্ৰব্লেম হয়। সেইকাৰণে আপোনালোকে যদি মেইনটেইন কৰে, ভালকৈ যদি প্লেনিং নকৰে, তেতিয়া কিন্তু এই বস্তুটো ভুল হয়। মেক্সিমাম জেগাত ভুল হয়। ইয়াৰ পৰা উঠি যাব বহুত, এই তাত গৈ নিমিলে। এইখিনি পজিশ্যন যিটো লেণ্ডিং আছে, লেণ্ডিং পজিশ্যনত গৈ লেণ্ডিংটো মিলাব নোৱাৰে, বিকজ অফ প্ৰপাৰ ড্ৰয়িং নাই। সেইকাৰণে
এই লেণ্ডিংটো দিগদাৰ হৈ যায় ইয়াত চাওক ধুনীয়াকৈ লেণ্ডিংটো মিলি গৈছে বহুত ধুনীয়া স্পেচ আছে এইটো লেণ্ডিংটো দিয়াৰ মেইন অকল যে মানুহ মুভমেণ্ট কৰিব এইটো নহয় ওপৰত যে ফাৰ্নিচাৰখিনি উঠাব এইটো কেনেকৈ উঠাব যাৰ কাৰণে আপোনালোকে লেণ্ডিংটো প্ৰপাৰলি দিব এইটো 5 ফিট আছে লেণ্ডিং এইটো আপোনালোকে 5 ফিটৰ পৰা 4 ফিটৰ পৰা 5 ফিটৰ ভিতৰত আপোনালোকে ৰাখিব পাৰে যাতে ধুনীয়াকৈ আপোনালোকে ফাৰ্নিচাৰ হওক যিকোনো হওক ভালকৈ ওপৰত উঠাই লৈ যাব পাৰে তো আহক ওপৰত যাওক সিঁড়িবোৰ যদি আপোনালোকৰ ৰাইজাৰবোৰ যদি 5 ইঞ্চি হয় তো বহুত ধুনীয়াকৈ আপোনালোকে বহুত কমফৰ্টলি উঠিব পাৰে তো এইটো উঠি গ'লে আপোনালোকৰ এইটো ফাৰ্ষ্ট ফ্লোৰ এইটো এৰিয়া পালে তাৰপিছত ইয়াত আমাৰ এটা ব্লক বনোৱা হৈ আছে তো এইটো যিটো ব্লক যিটো দেখিছে এইটো ওনাৰৰ নিজৰ কাৰণে তাৰ ওপৰত যেটো বনিব এটো কমাৰ্শিয়াল পারপাস হয়তো ফিউচাৰত ৰেন্টত দিয়াৰ কাৰণে ওপৰত বনোৱা হ'ব তো ফাৰ্স্ট হুমাই আহিয়ে এটো যেটো দেখিছে এটো আপোনালোকে ড্ৰয়িং পাব এটো আমাৰ ড্ৰয়িংৰ লগতে এডজাস্ট কৰা হৈছে এটো প্ৰেয়াৰ হল তাৰ পিছত ইফালে ধুনীয়া ইফালে বেলকনি আছে দেখিব পাৰে ইফালে সবফালে এটো ধুনীয়া বেলকনি আছে বেলকনি ইফালে লগাব পাৰে আৰু আপোনালোকে আৰু এটা বস্তু আপোনালোকক দেখাই দিও যে এটো উইন্ডো ফ্রেম যিবোৰ লগোৱা হৈছে এটো দেখিছে কিমান ডাঙৰ উইন্ডো ফ্রেম এটো হল 6 ইঞ্চ বাই 3 ইঞ্চৰ যেটো উইন্ডো ফ্রেম পায় এনেকুৱা উইন্ডোবোৰ দিলে আপোনালোকক হয় কি এটো ওয়াল ফ্লেশ থাকে যেটো 5 ইঞ্চি ওয়াল তো 5 ইঞ্চি ওয়ালৰ যেটো এটো ফিনিশিং যেটো আহে বহুত ধুনীয়া ফিনিশিং আহিব এটো ফ্লেশ হৈ যায় ইয়াত আৰু আপোনালোকে যেটো 4 ইঞ্চি নাইবা 5 ইঞ্চি যদি কাট লগায় আপোনালোকে তেতিয়া ইয়াত এটা গ্যাপ ওলাই থাকে তো এটো চাওক এটো পুৰা ওয়াল ফ্লেশ হৈ গৈছে তো সেইকাৰণে আপোনালোকে 6 ইঞ্চি লগাব পাৰে যদি আপোনালোকে বিচাৰে বাকি এটো ড্ৰয়িং দেখিলে ড্ৰয়িংৰ লগত আছে ইফালে ডাইনিং এটো ডাইনিং এৰিয়া এটো যাব পাৰে ডাইনিংৰ লগত ইফালে আছে কিচেন ইফালে কিচেন আছে এটো পুৰা ওপেন ইফালে কিচেন হ'ব এটো এৰিয়া কিচেন এৰিয়া হ'ব দেখিছে সবফালে ভেন্টিলেটৰ সিস্টেম ৰাখা আছে ধুনীয়াকৈ এটো বহুত ডাঙৰ কিচেন বহুত সাফিশিয়েন্ট স্পেস আছে ইয়াত তাৰপিছত এটো হলৰ লগতে এই ডাইনিংৰ লগতে আমাৰ ইফালে বেলকনি ৰাখা আছে বেলকনিটো আপোনালোকে এইফালে ধুনীয়াকৈ ইউজ কৰিব পাৰিব ইখিনি এৰিয়াটো আপোনালোকে ইচ্ছা কৰিলে ডিজাইন কৰিব পাৰে এটো যেটো ওয়াল আছে যদি কিচেনৰ লগত অলপ ডাইনিংটো সেপাৰেট কৰিব বিচাৰিছে তো ইয়াত আপোনালোকে ইচ্ছা কৰিলে প্লাই দি হোক কি হোক এটো ধুনীয়াকৈ ইয়াত পাৰ্টিশন কৰিব পাৰে নাইবা ডিজাইনও কৰিব পাৰে ইন্টেৰিয়ৰ ডিজাইন কৰিব ইচ্ছা কৰিলে বাকি গোটেই ওয়াল দেখিছে কনসিলিং ওয়্যাৰিং কৰা হৈছে আৰু ইয়াত সৰু পজিশন এটা আছে ইখিনি ইয়াত আপোনালোকে যদি দেখা পায় তো অলপ ক্লোজলি দেখালে ভাল হ'ব ইখিনি এৰিয়া এটা স্পেস ওলোৱা হৈছে মোটামুটি 1.5 ফিট মান ইয়াত যদি পুৰা আপোনালোকে ইউজ কৰিব বিচাৰে এই জায়গাটো পুৰা ফুললি আপোনালোকে ইউজ কৰিব পাৰিব ওয়াৰ্ড্ৰব বনাওক যিকোনো সব কামত এটা আপোনালোকে ইউজ কৰিব পাৰিব এটা ধুনীয়াকৈ এই জায়গাটো ইউজ কৰিব ওয়াশ বেচিন যদি বহাব বিচাৰে তথাপিও পাৰিব তাৰ পিছত এটো আছে বেডৰুম এটো আপোনালোকে গেষ্ট ৰুম হিচাপে ইউজ কৰিব পাৰে সৰু ৰুম ইমান ডাঙৰ নহয় ধৰক 12 ফিট বাই 10 ফিট বাই 12 ফিট এনেকুৱা সাইজৰ আছে এটো আপোনালোকে গেষ্ট ৰুম হিচাপে ইউজ কৰিব পাৰে তো ইয়াত তাৰপিছত গেষ্ট ৰুমৰ লগত এটো লেট্ৰিন বাথৰুম এটাচ কৰি দিয়া হৈছে তো প্ৰায় সবফালে লেট্ৰিন বাথৰুম এনেকুৱা ফিচাৰ্স দিয়া হৈছে যাতে কোনো বেডৰুমৰ লগত যাতে অসুবিধা নহয় তো ইয়াত আমি এই ওয়াটাৰপ্ৰুফিং কৰা হৈ আছে এই বাথৰুমটোত যাতে ফিউচাৰত এটো লিকেজৰ প্ৰবলেম নাহে কাৰণ ইফালে কিচেন আছে এটো কাৰণে যাতে আৰু ইফালে বেডৰুম যাতে প্ৰবলেম যাতে নহয় এটো কাৰণে এটো বাথৰুমত টোটালি ওয়াটাৰপ্ৰুফিং কৰা হৈছে তো আৰু বাকি ইফালে যিকিটা ৰুম আছে এটো আপোনালোকক দেখাই দিও এটো দেখিলে এটো বুজি পালে এটো হলৰ পৰা যেটো আছে ইফালে আহি কিনে আমাৰ এটো অলপ কৰিডৰ সিস্টেম হৈছে বস্তুটো ইয়াত আহি ইফালে এটা বেডৰুম আছে ইফালে এটা বেডৰুম আছে আৰু ইয়াত এটা বেডৰুম আছে তো এটো বেডৰুমৰ লগতো ইয়াত মই চাব পাৰে তো ইয়াত এটা বেডৰুম আছে এটো সাফিশিয়েন্ট স্পেস পাব এই বেডৰুমৰ লগতো চাও ইফালে ওপেন আছে সবফালে ধুনীয়াকৈ এটো বালকনি আছে বালকনিটো বহুত ধুনীয়া ফ্ৰন্টত যেটো ৰোড আছে তো বালকনিটো এটো ধুনীয়াকৈ ইয়াত আপোনালোকে এটো ইউটিলাইজ কৰিব পাৰিব পাৰলি তো বহুত ধুনীয়াকৈ প্লেনিং কৰা হৈছে এই কাৰণে মই বাৰবাৰ ভিডিঅত কৈ থাকো যে আপোনালোকে ধুনীয়াকৈ প্লেনিং কৰি ল'ব তাৰ পিছত আপোনালোকে কামখিনি ষ্টাৰ্ট কৰক চাওক ইয়াত অলপ স্পেসও মাৰ যোৱা নাই এটো যেটো দেখিছে এটো হল কমন ওয়াশৰুম কমন লেট্ৰিন বাথৰুম আপোনাৰ ইয়াত মানে এটো বেডৰুম
এইফালে যে দুটা বেডৰুম আপোনালোকে দেখিলে এই বেডৰুমৰ লগত কাৰণে ইয়াত কমন এটা ৰাখা হৈছে কাৰণ এটা ইফালে হলৰ পৰা মানুহ আহি ইউজ কৰিব পাৰিব তো তাৰপিছত এইটো আছে মাষ্টাৰ বেডৰুম ইফালে আছে মাষ্টাৰ বেডৰুম এটা চাব পাৰে বহুত ডাঙৰ মাষ্টাৰ বেডৰুম এটা বনোৱা হৈছে ইয়াত তো ইয়াৰ লগত দুটা দিয়া হৈছে এটা হল ওয়াশৰুম এটা দিয়া হৈছে ইফালে দিয়া হৈছে ড্ৰেছিং ৰুম এই একেলগে দুটা দিয়া হৈছে তো গোটেই বাথৰুমখিনিত আমি এইটো ৱাটাৰ প্ৰুফিং কৰা হ'ব যাতে ফিউচাৰত কোনো বেডৰুমৰ ৱালবোৰ যিবোৰ বেয়া হয় কালাৰ যিবোৰ বেয়া হৈ যায় এইবোৰ যাতে বেয়া নহয় তাৰ কাৰণে ৱাটাৰ প্ৰুফিং আমি ফাৰ্ষ্টৰ পৰা এইটো কৰাই দিয়া হ'ব তাৰপিছত এইটো আছে ড্ৰেছিং ৰুম এটা মই চাব পাৰে এইটো ধুনীয়াকৈ ড্ৰেছিং ৰুম বহুত সাফিচিয়েণ্ট স্পেচ আছে ইয়াত এটা আপোনালোকে মাষ্টাৰ বেডৰুমৰ লগত এটাচ্ড আছে তাৰপিছত আহি কিনে এইটো পুৰা ওপেন উইন্ডো ৰাখা হৈছে যাতে এয়াৰ সাৰ্কুলেশ্যন ভাল থাকে এইকাৰণে উইন্ডোটো দিয়া হৈছে আৰু আপোনালোকক এই ভেন্টিলেটৰ চিষ্টেমটো আপোনালোকে ৰাখিব নহলে ৰুমটো গৰম হোৱাৰ চান্সটো বহুত বেছি থাকে সেইকাৰণে আপোনালোকে ভেন্টিলেটৰটো দিবই আৰু লাইটিঙৰ কাৰণেও লাগে আপোনালোকৰ আৰু এইটো সৰু এটা বেলকনি দিয়া হৈছে ইয়াত আপোনালোকে চাব পাৰে এইটো ধুনীয়া বেলকনি আছে এইটো মাষ্টাৰ বেডৰুমৰ লগত এইটো বেলকনিটো প্লেচ কৰা হৈছে যাতে ধুনীয়াকৈ ইউজ কৰিব পাৰে এইটো কাপোৰ দিয়ক যিকোনো বস্তু আপোনালোকে ইয়াত ৰাখিব পাৰে বহি ৰেষ্ট ল'ব পাৰে সেইকাৰণে এইটো মাষ্টাৰ বেডৰুমৰ লগত প্লেচ কৰা হৈছে তো গোটেই বিল্ডিংটো প্ৰপাৰ প্লেনিঙত বনোৱা হৈছে আপোনালোকে যদি প্লেনিং নকৰে ধৰক আপোনালোকক ক'তবা স্পেচ মাৰ যাব ইফালে স্পেচ মাৰ যাব তাৰপিছত প্লাম্বাৰিং যিবোৰ কাম আহিব প্লাম্বাৰিঙৰ পাইপলাইন যিবোৰ আহিব এইটো প্ৰব্লেম হৈ যাব পাৰে তাৰপিছত আপোনালোকৰ যদি ইলেক্ট্ৰিকেল ড্ৰয়িং নাথাকে আজিকালি ইলেক্ট্ৰিকেল প্লাম্বাৰিং সব ড্ৰয়িঙৰ বহুত দৰকাৰ হৈ গৈছে ইলেক্ট্ৰিকেল যদি নাথাকে য'ত ত'ত ক'ত পইণ্ট ৰাখিব লাগে এইটো আপোনালোকৰ হয়তো ভুল হৈ যাব পাৰে যে ইয়াত এটা পইণ্ট ৰাখিব লাগিছিল ইয়াত সুইচ দিব লাগিছিলে এইটো ৰাখা নাই সেইকাৰণে প্লাম্বাৰিং হওক তাৰপিছত ইলেক্ট্ৰিকেল হওক গোটেই ড্ৰয়িংবোৰ আজিকালি বহুত দৰকাৰ হৈ গৈছে আপোনালোকে প্ৰপাৰ ড্ৰয়িঙত কামটো কৰিব প্ৰপাৰ প্লেনিঙত কাম কৰিব তো বাকি আমি ওপৰলৈকে নাযাওঁ ভিডিঅ'টো বহুত লেন্দি হৈ যাব তো ওপৰলৈকে নাযাওঁ আমি আপোনালোকক অলপ খৰচৰ কথাটো ডিসকাস কৰিম এতিয়া যে আমাৰ তিনটা ফ্লোৰ আমি কাম কৰাই আছো তো কিমান টকা আপোনালোকৰ খৰচ যাব পাৰে তো এনেকুৱা প্লেনিং যদি আপোনালোকে কৰে তো মই অনলি স্লেবৰ তিনটা স্লেব আমাৰ ঢালা হৈ গ'ল তো কিমান মান খৰচ গৈছে এইটো লামসাম এটা হিচাপ দিছো আপোনালোকক হয়তো কোনোবা ভাবিব পাৰে যে বেছি গৈছে নাইবা কম গৈছে চাওক ইয়াত যেহেতু পাইলিং কৰা হৈছে তলত প্ৰপাৰ সিস্টেমত পাইলিং আছে কোনোবা দুটা আছে কোনোবা তিনটা আছে চাৰিটাও আছে তো সেইকাৰণে ইয়াত তিনটা স্লেব যেতিয়া আমি ঢালিছো তো মোটামুটি খৰচ গৈছে তো কিমান স্কয়াৰ ফিটত ধৰক প্লিন্থ লেভেল এৰিয়া হল 1500 স্কয়াৰ ফিট আৰু স্লেব এৰিয়া আছে 1700 স্কয়াৰ ফিট যখন স্লেবখিনি বাহিৰত প্ৰজেকশন কৰা হৈছে স্লেব বাহিৰত প্ৰজেকশন কৰিলে আৰু কিছুমান সুবিধা আছে যেটো আপুনি ওয়ালবোৰ বাহিৰত লৈ যাব পাৰে বিল্ডিংটো যদি একবাৰ লেভেল হৈ যায় দেখাত অলপ বেয়া লাগে আপোনালোকে যদি ওয়ালবোৰ অলপ দেখাবেকি কৰি বাহিৰত কোনবা কাটাকাটি কৰি যদি বিল্ডিংটো উঠাই দিয়ে তেতিয়া দেখাত ভাল হয় তো এইটো আপোনালোকে কেতিয়া কৰিব পাৰিব যেতিয়া আপোনালোকৰ প্ৰপাৰ 3D এলিভেশনৰ প্ৰপাৰ ড্ৰয়িং থাকিব তেতিয়াহে আপোনালোকৰ এই প্লেনিংবোৰ আপোনালোকে কৰিব পাৰিব যে ওয়ালটো ক'ত যাব ক'ত না যাব তো আজিলৈকে ইমানে ভিডিওটো আৰু বেছি লেন্দি নকৰো ইয়াত আৰু এটা বস্তু কৈ দিও যে ইয়াত যিমৰ ওয়্যাৰিং কৰা হৈছে গোটেই কনসিলিং ওয়্যাৰিং কৰা হৈছে আপোনালোকে দেখিব পাৰে কিন্তু কনসিলিং ওয়্যাৰিং কৰাৰ সময়ত আপোনালোকে এটা বস্তু সাৱধান কৰি দিও যেতিয়া এই পাইপবোৰ যাব বেছি আপোনালোকে ভিতৰত সোমাই নিদিব কাৰণ ইয়াৰ ওপৰত প্লাষ্টাৰ এটা আহিব অলপ যদি স্লাইড পাইপটো অলপ যদি স্লাইড যদি ওলাই থাকে কোনো এটো মেটাৰ নহয় তাৰ পিছত এটো প্লাষ্টাৰ যেতিয়া কৰি দিব এটো ফিনিশিং হৈ যায় আৰু ইনকেস যদি এই পজিশনটোত আপোনাৰ এই পজিশনটো যদি পাইপটো দিব লগা হয় তেতিয়া আপোনালোকে কি কৰিব তক ইয়াত এই পজিশনত যদি আপোনালোকে পাইপটো লব হয় তেতিয়া আপোনালোকে ইয়াত যেটো কভাৰিং যেটো আছে এই পোস্ট কলমছত আমাৰ কিমান কভাৰিং থাকে 40 mm কভাৰিং থাকে তো 40 mm কভাৰিংৰ ভিতৰত আপোনালোকে 30 mm মান আপোনালোকে কাটি অলপ সোমাই যাব পাৰে কিন্তু আপোনালোকে কেতিয়া ৰডত নাকাটিব ৰড কেতিয়া আপোনালোকে নাকাটিব ভুলতেও ৰড নাকাটিব ওপৰত যেটো কভাৰিং আছে এটো এলাউবল আছে আপোনালোকে ওপৰ কভাৰিংটো কাটি কিনে পাইপটো লৈ যাব পাৰে তো আশা কৰিছো ভিডিওটো আপোনালোকৰ কাৰণে উপকৃত হ'ব আপোনালোকে ভাল পাব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্টছ আৰু শেয়াৰ কৰিব বহুতে ভিডিও চায় কিন্তু শেয়াৰ নকৰে তো আপোনালোকে প্লিজ শেয়াৰ কৰি দিব কাৰণ সৰু সৰু বস্তু মই ভিডিওত যিবোৰ কও যাতে আপোনালোকৰ সুবিধা হয় সবে যাতে সুবিধা ফেসিলিটিটো পায় এই কাৰণে আপোনালোকক কৈ থাকো যে প্লিজ শেয়াৰ কৰিব তো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ